Welcome to my channel Mom's Diary. আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি দিব আৰু মোৰ ভিডিঅ'বিলাক লাইক কৰিব যদিহে ভাল পায় ফটাফট ইনগ্ৰেডিয়েন্টছ কেটা কৈ দিছো এয়া এনেকে পিছি লৈছো গাজৰ পিয়াজখিনি এনেকে সৰু-সৰুকৈ কাটি লৈছো এটা কণী ল'ব এনেকে চীজ ল'ব গ্ৰেট কৰা মই কম লৈছো যেহেতু বজাৰত মই কটেজ চীজটো পোৱা নাই আৰু এনেকে পিউৰি ল'ব বিলাহী যোনটো মই গ্ৰাইন্ড কৰি লৈছো বিলাহী এনেকে বইল আলুটো এনেকে পিছি ভালকে পিটিকা কৰি ল'ব যাতে সৰু মানে টুকুৰা নাথাকে আৰু আলুৰ এনেকে ষ্ট্ৰিম বন্ধাকবি পাত ল'ব মই ষ্ট্ৰিম কৰি লৈছো এয়া দিছে কোমল হৈ গৈছে ষ্ট্ৰিম কৰাৰ কাৰণে তেতিয়া ষ্টাফিং কৰিবলৈ ইজি হয় এতিয়া যোনটো সসৰ কাৰণে আপোনালোকে পেনখনত অকণমান তেল ল'ব তাৰ পিছত বিলাহী পিউৰিখিনি দিব তাৰ পিছত টমেটো কেটচাপখিনি দি দিব আৰু আধা চামুচ জিৰা পাউডাৰ আধা চামুচ ধনিয়া পাউডাৰ আৰু আধা চামুচ গৰম মছলা পাউডাৰ আৰু নিমখ এনেকে সোৱাদ অনুসৰি দি দিব ভালকে লৰাই দিব মই এটা ইফেক্টস দিবলৈ চেষ্টা কৰিছিলো জুইলাই গৈছে জুইলিয়ে দিছো একদম আৰু এতিয়া এনেকে চীজখিনি দি দিব চীজখিনি দি অলপ বেছি ল'ব অকণমান ল'ব পাৰে বেবিবিলাকে চীজ দিলে ভাল পায় খায় আমিও ভাল পাওঁ এনেকে লৰাই ল'ব ভালকে পুৰা এনেকে ভালকে লৰাই দিব এতিয়া বইল আলুখিনিত এনেকে গাজৰখিনি দি দিব তাৰ পিছত কণীটো দি দিব তাৰ পিছত পিয়াজখিনি কুটি লোৱা পিয়াজখিনি ইয়াতকে মিহি কৰিব মই বহুত লৰালৈকে কৰো মোৰ বেবিটো আছে তো অলপ ডাঙৰ হৈ আছে মিহিকৈ কুটি দিব আৰু খুব ভালকে সানিব আৰু নিমখ জালুকৰ ফ্লেভাৰটো দিব ভাল লাগে বাচ্চা লছলিও ভাল পাব খাই আৰু নিমখ নিজৰ সোৱাদ অনুসৰি দিব কমকৈ দিব অলপ কাৰণ সসখিনিটো থাকে দেখিছে মই এয়া সসখিনি ইটুত সিমত এনেকে আৰু লৰাইও আছো এয়া লৰাইও দিব এনেকে এয়া হৈয়ে গৈছে বন্ধ কৰি দিছো মই আৰু এয়া দেখিছে না অলপ এনেকুৱা পনিয়াকে ৰাখিব বেক কৰোতে এখিনি পনিয়াকে দি দিলে মানে ওপৰত সসখিনি দি দিম যেহেতু বিৰাতে টেষ্টি হয় তেতিয়া কোমল হৈ থাকে বস্তুটো বেক কৰিলেও আৰু এয়া এনেকে ভালকে ষ্টাফিংখিনি ভালকে সানিব দেই ভালকে সানি লৈ এয়া এনেকে বন্ধাকবি পাতৰ মাজত এনেকে ভৰাই দিছো এনেকে কুনিয়া কৰি পেলাই এইখিনি তেনেকে মই ভৰাই দিছো বেলেগ শেপ দিব পাৰে কিন্তু এনেকে বন্ধাকবিটোত কৰি দিলে তো আলুখিনি সোমাই যায় লাগি ধৰে যেহেতু এনেকে কৰিবলৈ ইজি হৈ যায় মই হেতু কাৰণে এনেকেই কৰিছো দেখিছে এনেকে তিনিকুনিয়াকে এতিয়া এইখিনি বন্ধাকবি যোনখিনি কোনখিনি তেনেকে সসটো দি বেক কৰিবলৈ দিম আপোনালোকে কেৰাহীটো বেক কৰিব পাৰে নহলে ফ্ৰাইও কৰিব পাৰে এয়া দেখিছে ওৱাও মান বহুত টেষ্টি খাবলৈ বহুত টেষ্টি